Hi friends, welcome to my channel Mokbul Social Beauty. আজি মোৰ ফ্ৰেণ্ডসকলক লৈ মই এটা বিয়া বাৰীত যাই গৈ আছোঁ। মানে কি মানে আমাৰ এইগিলা সকলোৱে মানে ৰিচিপশ্যন পাৰ্টি হয়। মোৰ এটা ৰিচিপশ্যন পাৰ্টি আছে, সেই মোৰ বন্ধুসকল। ৰিচিপশ্যন পাৰ্টিৰ ছেক্ৰেটাৰী হয় বাবুল ইছলাম। হাই বন্ধুসকল, আমি আজি ৰিচিপশ্যন কৰিবলৈ গৈ আছোঁ পিলপিলি লৈ। আমাৰ সদস্যসকলে পিলপিলি লৈ গৈ পেলাই ভাল পায়, সেইকাৰণে আজি পিলপিলি লৈ যাম। সেয়া পিলপিলি কিটচেন কৰিছে, সকলোৱে পিলপিলি লৈ যাম। আজি দেখোন ল'ৰাসকলক পুৰা অফিচাৰ লাগি আছে। এতিয়া কিবা জজ বেৰিষ্টাৰ হয় নেকি? নহয়, এটা ৰিচিপশ্যন পাৰ্টিহে। আৰু ইয়াৰ নাম হ'ল মেহেৰ জামাল, কিন্তু আমি সকলোৱে ইয়াক মৰমতে চেলুদা বুলি মাতোঁ। চেলুদা ৰিচিপশ্যনত গৈ আছে ন? কেনেকুৱা লাগি আছে? এয়া আহি বিয়া বাৰী পালোঁ আমি। এতিয়া আমি সকলো সদস্যসকলক লৈ মই ভিতৰলৈ যাম। বিয়া বাৰীৰ ভিতৰখন আপোনালোকক দেখুৱাম। ৱাও, কি ধুনীয়াকৈ সজাইছে। এতিয়া মই আহি পালোঁ কইনা যে সজায়, কইনা সজোৱা ঠাইখনত আহি পালোঁ। পেণ্ডেলৰ ভিতৰত গৈ আছে আমাৰ সদস্যসকল, পেণ্ডেলত গৈ আছে। আমাৰ ৰিচিপশ্যনৰ বস্তুবিলাক এইবিলাক ইমান ডাঙৰ পেণ্ডেল, বা ইমূৰৰ পৰা সিমূৰলৈ যাওঁতে আধা ঘণ্টা লাগে, ইমান ডাঙৰ। এতিয়া আহি পালোঁ আমি পেণ্ডেলৰ ভিতৰত। বন্ধুসকল, মই এইবাৰ আপোনালোকক দেখুৱাম আমাৰ বিয়া বাৰীত যে আমি আহিছোঁ ৰিচিপশ্যন কৰিবলৈ। কি আইটেম আছে মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে আছে গোল্লা, দৈ গোল্লা আছে। তাৰপিছত ইফালে আছে দৈ, ইয়াতে আছে লোকেল মুৰ্গী, ইয়াতে মাংস, মুড়ি গুণ্ডা আছে, ইয়াতে মাছ, দালি, ইফালে ভাত আৰু বহুত কিবা কিবি আছে, পিঁয়াজ, জলকীয়া। বন্ধুসকল, এই আমাৰ ৰিচিপশ্যন ল'ৰাসকলে মানে টেবুল চেয়াৰবিলাক পূৰা ৰেডি কৰিলে। ইফালে আকৌ আমাৰ MLA সাহেব আহি পাইছে। এই MLA সাহেব সাহেবের নাম ওসমান গনি। আসলে ইয়ার নাম আসলে ওসমান গনি হয়, কিন্তু ইয়াক আমার রিসেপশনের ল'ৰাসকলে ইয়াৰ মানে অলপ দাড়ি চাড়ি ৰাখিছে, সেইকাৰণে মানে অলপ MLA নিচিনা বুলি দেখা যায়, সেইকাৰণে ইয়াক MLA বুলি মাতে সকলোৱে। ইয়াৰ নাম ওসমান গনি। এইজন আমাৰ MLA, ইয়াক সম্বোধনা জনালে মইনুলকে ইয়াক সম্বোধনা জনালে। বন্ধুসকল, আমাৰ ৰিচিপশ্যনৰ সদস্যসকলে বৰ্তমান খাই আছে। সিহঁতে খাই কেনে আকৌ খোৱাৰ পিছত বাকী যিবিলাক নিমন্ত্ৰণ কৰা মানুহ আহিব, আলহীসকলক খুৱাব। এয়া খাই আছে সকলোৱে। ইয়াৰ ৰিচিপশ্যনৰ সদস্যসকলে। সেই আমাৰ ছেক্ৰেটাৰী পানী খাই আছে। বিয়া যে কিমান মজা গো, খালি খাৱা আৰু খাৱা। সদস্যসকলক মই খোৱালৈ মই এসাঁজ খাই লওঁ। চাওক, खाना खा रहा है, বহুত আচ্ছা খানা হে, বহুত আচ্ছা লাগে হে। বিয়া বাৰীত খোৱা বোৱা আৰম্ভ হৈ গৈছে পুৰা। আমার ব্যানার, এটি হল আমার রিসেপশন পার্টির ব্যানার। বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাম ৰান্ধনীসকলৰ ওচৰত মই গৈ আছোঁ। ই কেনেকুৱা ধৰণৰ ৰান্ধে আপোনালোকক দেখুৱাম। এয়া ৰান্ধনী,
আপোনাৰ নাম কি? মজৰুৰ আলী। আপোনাৰ ঘৰ? কৃষ্ণাই গোৱালপাৰা জিলা। আচ্ছা, কৃষ্ণাই গোৱালপাৰাৰ পৰা বিলং কৰিছে ন? এতিয়া আপুনি কি ৰান্ধে? মাছ, মাংস, দালি, মুড়িঘণ্ট। মানে যিবিলাক মানে যিকোনো আইটেম থাকে গোটেইকেইটা মানে হেৰি কৰে। ঠিক আছে। ইয়াৰ নাম মজৰুৰ আলী ন? নজৰুৰ আলী। ইয়াৰ মানে কৃষ্ণাত ঘৰ। আপোনালোকৰ যদি দৰকাৰ হয় ইয়াৰ লগত যোগাযোগ কৰিব পাৰিব। মানে নজৰুল আলীৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ইয়াৰ লগত যোগাযোগ কৰিব। এটা মানে ব্ৰেণ্ডেড মানে ৰান্ধনি হয়, ই মানে ভাল ৰান্ধে। ইয়াক মই আগতে লগ পাইছিলোঁ, আজি আপোনালোকক মই ইয়াৰ লগত পৰিচয় কৰি দিলোঁ। অ'কে, ইয়াৰ লগত আৰু কেইজনমান আছে সহকাৰী, মই দেখুৱাইছোঁ। এয়াও হয়, এওঁ এজন। কি নাম আছিল? ইছমাইল হক, এও আছে। আপোনাৰ নাম কি আছিল? কহিনুৰ আলী। ইয়াৰ সহযোগী আৰু কি, ইয়াৰ লগত সহায় কৰে ৰন্ধা বঢ়াৰ কাৰণে। ঠিক আছে, আপোনালোকৰ যদি দৰকাৰ হয়, প্ৰয়োজন হ'লে আপোনালোকে ইয়াৰ লগত যোগাযোগ কৰিব। এই ৰান্ধনীৰ লগত আৰু এজন আছে। কি নাম আছিল? গোলাবুদ্দি হয়। ইও ৰন্ধা বঢ়াৰ লগত সহায় কৰে। আমাৰ বিয়াবাৰীৰ ডেন্স ধামাকা, মনোৰঞ্জন, খোজ চাই থাকক। ৰিচিপশ্যনৰ ল'ৰাসকলে ড্ৰেছ চেঞ্জ কৰি কেনে বঢ়িয়াকৈ পৰিৱেশন কৰি আছে, ছাৰ্ভিচ কৰি আছে। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ অলপ খোজ লাগিছে বা ভাল লাগিছে। তেতিয়াহ'লে এটা লাইক কৰক, এটা শ্বেয়াৰ কৰিব, আৰু মোৰ যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।